BPF ने जय BPF ने जय हरमंदिर सर ने जय हरमंदिर सर ने जय हरमंदिर सर ने जय नंगल ने थैंक यू প্রথমে মই নমস্কাৰ কৰিছোঁ তো দতুমা সমষ্টিৰ বিভিন্ন দল সংগঠনৰ পৰা বিভিন্ন ৰাজনীতিক দলৰ পৰা আজি ৭০০তকৈ অধিক বিভিন্ন ৰাজনীতিক দলৰ পৰা আমাৰ বিপেক ৰাজনীতিক দলত যোগদান কৰিছে তেখেতসকলক মই পোনপ্ৰথমে দতুমা ব্লকৰ হয় মই তেখেতসকলক আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ নিশ্চয় তেখেতসকলে আমাৰ বিপেক ৰাজনীতিক দলৰ নীতি আদৰ্শ মানি পেলাই নিশ্চয় আমাৰ দলক আৰু শক্তিশালী ৰূপত তেখেতসকলে সহায় কৰিবলৈ আগবাঢ়ি আহিছে মই আদৰণি জনাইছোঁ আৰু বিপিএফ ৰাজনীতিক দল হিচাপে বিগত যোৱা ২০০৫ৰ পৰাই যেনেকৈ বিপিএফ ৰাজনীতিক দলে দতুমা সমষ্টি হিচাপে সঁহাৰি পাই আহি আছিলোঁ আৰু এইবাৰ ২০২৬ যিটো ইলেকশ্যন এই ইলেকশ্যনখনত আৰু ইয়াতকৈ অধিক ৰূপত আমি সহায় পাবলৈ গৈ আছোঁ বুলি মই আশা ৰাখিব পাৰোঁ আমাৰ দতুমা সমষ্টি হিচাপে যিজনে নাহক বিগত যোৱা BTC নিৰ্বাচনত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তেখেতসকলৰ UPPL ৰাজনীতি দলৰ মুৰব্বী সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দতুমা সমষ্টিখনত আহি পেলাই মোৰ লগত বা আমাৰ বিপেক ৰাজনীতি দলৰ মই কেণ্ডিডেট হিচাপে বা আমাৰ দলৰ কৰ্মকৰ্তাসকলে তেখেতক আৰামত হেৰুৱাই দিছে তো আজিৰ দিনত ৰাজু নাৰ্জাৰী ডাঙৰীয়াই আমাৰ দতুমা সমষ্টিখনত আহি পেলাই কিবা এটা চমক সৃষ্টি কৰিব পাৰিব বুলি মই নাভাবোঁ তো ইয়াৰ কাৰণে দতুমা সমষ্টি হিচাপে আমি বনৰগাঁও সমষ্টি আমাৰ বিপিএফ ৰাজনীতি দলৰ দখলত দতুমা সমষ্টি হিচাপে আমাৰ বিপিএফ ৰাজনীতি দলৰ দখলত আৰু কুচুগাঁও সমষ্টি হিচাপেও আমাৰ বিপিএফ ৰাজনীতি দলৰ দখলত আৰু জমদুৱাৰ হিচাপেও আমাৰ বিপিএফৰ দখলত তো ইয়াৰ কাৰণে মই নাভাবোঁ যে ৰাজু নাৰ্জাৰী ডাঙৰীয়াই আমাৰ দতুমা সমষ্টিখনত আহি পেলাই কিবা এটা চমক সৃষ্টি কৰিব পাৰিব বুলি মই নাভাবোঁ তো ইয়াৰ কাৰণে মই ডাইৰেক্ট বা চিধাকৈ ক'ব খুজিছোঁ যে আমাৰ দতুমা সমষ্টি হিচাপে নিশ্চিত 100% আমাৰ কেণ্ডিডেটে জিকি যোৱাটো 100% কথা ইতিমধ্যে UPPLৰ BPF মুখী হৈ আছে এই কি হ'ব তো মই তেখেতসকলক মই পোনপ্ৰথমে মই BPF ৰাজনীতি দলৰ হৈ মই তেখেতসকলক মই আদৰণি লৈছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলৰ যিটো আগমন তেখেতসকলৰ যিটো আমাৰ BPF ৰাজনীতি দলৰ প্ৰতি যিটো আস্থা বিশ্বাস তো এই লিডাৰসকলৰ যিটো আস্থা বিশ্বাসটো বঢ়োৱা দেখি যোৱাৰ পিছত নিশ্চয় আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আৰু দলে দলে আমাৰ BPF ৰাজনীতি দলৰ লগত আহি পেলাই নিশ্চয় 15টা BTC সমষ্টিৰ বা BTC এৰিয়াত 15টা সমষ্টিৰ আমি ND হিচাপে 15টাতো আমি জিকিবলৈ সক্ষম হ'ম বুলি মই দাবী কৰিব পাৰোঁ